পাই গ'লোঁ মৰিগাঁও বুলি শুনি খুব ভাল লাগিছে আচলতে মৰিগাঁৱত দুবাৰকৈ ভাওনা কৰি আহিছোঁ আৰু খুব ভাল লগা এটা জেগা মৰিগাঁও আৰু বাকী লগ পালোঁ ভাইটি এইখনে হৈছে মায়াবিনী সেতু एहि माने गीतार हे कृष्ण जत जीवनित। এতিয়া আমি সকলোৱে নামঘৰ ভাগলৈ আহিলোঁ যিহেতু আজি প্ৰথম দিন আৰু সকলোৱে সেৱা ল'বলৈ আহিছোঁ এয়া চাওক গাইজ মানে এতিয়া মই ওলাই আহিলোঁ ধুনীয়াকৈ আৰু ইয়াৰ যি আমাৰ যি শিবিৰ আছে শিবিৰবিলাক আপোনালোকক মই দেখাই থাকিম কোনখন জিলাৰ কোনটো শিবিৰ গোটেইখিনি আপোনালোকে চাই থাকিব ইয়াতে বিভিন্ন জিলাৰ শিবিৰ আৰু আছে ইয়াতে মানুহ থাকিব পাৰে আৰু ইয়াত লখিমপুৰ জিলা শাখাৰ শিবিৰ এইটো কোনটো জিলা লখিমপুৰ আগত আছে যাওক ইয়াতে এয়া মৰিগাঁও জিলা শাখাৰ শিবিৰ মানুহ ক'ত আছে আমি এতিয়া আমাৰ মাজত প্ৰথমৰ পৰা ইয়াতে আসন লৈ আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ছ'চাইটিৰ আমন্ত্ৰণক্ৰমে বিশিষ্ট অতিথি আসনত আছে আৰু তেখেত হৈছে ডক্টৰ ৰঞ্জন কলিতা অধ্যক্ষ ৰঙাপাৰা মহাবিদ্যালয় আমাৰ গৌৰৱ কেন্দ্ৰীয় বাহিনী কাৰ্যালয়লৈ আহিবলৈ সেৱা ধৰিছোঁ হাজো জিলা শাখাৰ জিলাধিনায়ক যুৱৰাজ দাস দত্তজনাক কেন্দ্ৰীয় বাহিনী কাৰ্যালয়লৈ আহিবলৈ সেৱা ধৰিছোঁ চুমচুমি চাই দিয়া गुरु शंकर जय गुरु शंकर जय गुरु शंकर আমাৰ সকলোৰে মৰমৰ জুবিন দা ইয়াত ZG লিখা আছে এয়া চাওক আপোনালোকে মই নথকা অনুভৱ আৰু এয়া জুবিন দা স্মৃতি হিচাপে ইয়াত ৰখা হৈছে এয়া আৰু এইফালে দেখিবলৈ পাইছে যি আমাৰ বাৰে চহৰীয়া ভাওনাৰ যিটো মণ্ডল সম্পূৰ্ণ ইয়াত দেখাবলৈ চেষ্টা কৰিছে এয়া চাওক ভালকৈ আৰু এয়া হৈছে আমাৰ বাটচৰা যি নামঘৰৰ ভাগলৈ সোমাই যোৱা বাটচৰাটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াত যি এখন পাৰ্কৰ সুবিধা কৰি দিছে যিহেতু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত মানে প্ৰদৰ্শনীমূলক দেখুওৱা হৈছে এয়া চাওক আৰু এইফালে এয়া দেখিবলৈ পাইছে ম'হৰ শিঙৰ পেঁপা বজাই আছে ম'হৰ পিঠিত উঠি বিহুৱাই এয়া চাওক আৰু সিফালে ধৰি লওক এনেকৈ কিছুমান বস্তু মানে আমাৰ যি গাঁৱলীয়া পৰিৱেশ সম্পূৰ্ণকৈ ইয়াত মানে দেখুওৱা হৈছে প্ৰদৰ্শনীমূলক হিচাপে আৰু এইফালে এয়া অলপ কাম কৰি আছে যিহেতু বহুতখিনি কাম বাকী আছে কৰিবলগীয়া
এতিয়া ওলাই আহি আছোঁ বৰ্তমান ইয়াত কিমান ভক্তপ্ৰাণ ৰাইজ আহিছে চাই গৈ থাকিব পদশীমূলত এতিয়া বৰ্তমান আহি আছোঁ বাপ কি কৰোঁ হয় নিশ্চয় একদম ভালেই লাগিব পতাধিকা বা বৰ্তমানলৈ পূৰা ভাল লাগি আছে বাপ লগ পাইছোঁ বাপ কওকচোন সঁচাই ভিডিঅ' কৰি আছোঁ অঁ ত' গাইজ মানে এতিয়া মই বাজনী পাই গ'লোঁ বাজনী মৰিগাঁও বুলি শুনি খুব ভাল লাগিছে আচলতে মৰিগাঁৱত দুবাৰকৈ ভাওনা কৰি আহিছোঁ আৰু খুব ভাল লগা এটা জেগা মৰিগাঁও আৰু বাকী লগ পালোঁ ভাইটিকেইটাক খুব মনটো ভাল লাগিছে ঠিক আছে অঁ ভাল লাগিছে ইয়াতে ভালে সকলোৱে ভাইটিৰ টিউচনটো মৰম দিব বুলি আশা ৰাখিছোঁ কাৰণ আমি ইজনে সিজনক মৰম দিলে আগবাঢ়ি যাব নোৱাৰোঁ গতিকে মোৰ ফালৰ পৰা অনুৰোধ তেওঁক যাতে মৰম দি সকলোৱে আগবঢ়াই দিয়ে ঠিক আছে থেংক ইউ লগ পাই ভাল লাগিল আৰু বহুতখিনি আছে দেখাবলগীয়া মই দেখাই দিম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ মানে আজি যিহেতু শেষৰ দিন হয় শেষৰ দিন কাৰণে আজি সকলোৱে একেলগে মানে বগা সাজ পিন্ধি পেলাই আমি যিহেতু শোভাযাত্ৰা হ'ব ধৰ্মীয় তাত অংশগ্ৰহণ কৰিব লাগিব আৰু কিমান কি সম্পূৰ্ণখিনি আপোনালোকক দেখাই থাকিম প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ আৰু মোৰ এজন লগত বাপ থাকি যোৱা বছৰো আছে এইবছৰো থাকিব মানে প্ৰত্যেক বছৰে আমি একেলগ হওঁৱে আৰু কিমানখিনি দেখাব পাৰোঁ আপোনালোকে চেষ্টা কৰি মানে যিহেতু আমাৰ দায়িত্ব আছে দায়িত্বৰ মাজতে আপোনালোকক দেখাবলৈ গংগা জল চৰণে কমল হৈ আহে হৃদয়ৰ মাজে গংগা জল চৰণে কমল হৈ আহে হৃদয়ৰ মাজে
সীতা নে হেৰি পাৰ্বতী চিত্ৰলেখা অঁ চিত্ৰলেখা লেখা মোকে লেখা কনকলতা জয়মতী এই চাউদাং লাহে লাহে বাৰু জয়মতী বন্ধ কৰক গছ কটা বন্ধ কৰক গাইজ মানে আমাৰ যি শোভাযাত্ৰা আছিলে হৈ গ'ল ধৰ্মীয় শোভাযাত্ৰা আৰু এতিয়া আমাৰ বাপসকল আমি একেলগে আহিছোঁ ওলাই আহিছোঁ কৃষ্ণ এতিয়া সকলোৱে আমি একেলগে থাকিলোঁ আজি চব বেলেগ বেলেগ জেগাত গুচি যাম কেনেকুৱা অনুভৱ ভাল ভাল হা ভাল এৰি যাবৰ কাৰণে ইমান ভাল পোৱা এৰি যাবৰ কাৰণে ভাল পোৱা নাই দুখ লাগিছে দুখ লাগিব তাৰপিছত এইফালে আমাৰ বাপ কি কিবা ক'ব আপোনালোকে কিনো লাগিছে আহি ভাল লাগিছে আমাৰ সকলোৱে একেলগে মানে বহুত দিনৰ মূৰত লগ পোৱা যায় আৰু এবছৰ মূৰতহে পোৱা যায় আৰু ভাল লাগে এনেকৈ আমি সদায় যি সমাজ সেৱা কৰি গৈ আছোঁ সেৱা বাহিনী আমাৰ মৰিগাঁও জিলাৰ যি সেৱা বাহিনী যিখিনি ল'ৰা ছোৱালী আছে সকলোৱে প্ৰত্যেক বছৰে এবছৰ মূৰত একেলগে লগ খাওঁ আৰু বহুত ভাল লাগে আৰু বিদায়খনত বেয়া লাগে বিদায়খনত বহুত বেয়া লাগে বিদায়খনত মানে ক'বলৈ ভাষা নাই আৰু নেক্সট আপোনাৰ যিমানখিনি পাৰোঁ মই ভিডিঅ' আপোনালোকক মই দেখাব চেষ্টা কৰিলোঁ কোনোবা যদি মোৰ চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে এনেকুৱা মজা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ কৃষ্ণ